প্ৰাণহীন হ'ল সমাজ দেখিছো তাৰেই প্ৰকাশ গুৰু মোক গলাগৈ আমাক নিথৰুৱা কৰি থৈ প্ৰাণহীন হ'ল সমাজ দেখিছো তাৰেই গুৰু আমাক গলাই এৰি থৈ প্ৰাণহীন হ'ল সমাজ দেখিছো তাৰেই সকলোলৈ নমস্কাৰ জনালোঁ। এই প্ৰফুল্লা লাগি আছে কামত। আজি 2 বছৰৰ আগতে দেউতাৰ এনে ঘৰটো বনাই থৈছিলোঁ মৰিশালি, তাত টাইলছ দিয়া নাছিলে। আজিৰ পৰা টাইলছ দিয়া কামটো আৰম্ভ কৰিছোঁ। প্ৰফুল্লা আমাৰ বহুত পুৰণা চিনাকি। আজি তেওঁ মোৰ লেট্ৰিন বনাই দিছে, ঘৰ বনাই দিছে। আজি এবছৰীয়া 2 বছৰীয়া চিনাকি নহয়। প্ৰফুল্লাক মই আজি 10 বছৰৰ পৰা চিনি পাওঁ। বহুত ভাল মিস্ত্ৰী তেওঁ। এতিয়া দেউতাৰ কামটো তেওঁৱে কৰিছে আৰু এদিনমানৰ আগতে আমাৰ টয়লেট বাথৰুমৰ টাইলছবোৰ এওঁৱে লগাই দিছে। তো দেউতাৰ দহা পাতিম বুলি ভাবিছোঁ 2022 চনৰ ফাগুন মাহত। কি হয় জানো, ওপৰৱালাই জানে আৰু। তো সেইটো কাৰণে প্ৰফুল্লা আৰু দাদা এজন সেই পিছফালে লুকাই আছে। আহিবলৈ মন নাই বোলে। দাদা আহক আকৌ ইয়ালৈ। যোগালী পিছলৈ আছে প্ৰফুল্লা। প্ৰফুল্লা আৰু কিমান দিন লাগিব এইটো? আৰু 2 দিনত শেষ কৰি দিম কামটো। আৰু কাৰণ এই কিছুমান কটা কৰিব লাগিব, এই বিটবোৰ বনাব লাগিব ইয়াত। আচ্ছা, এই বিটবিলাক যি আছে এইখিনি বিট এইখিনি কটা কৰোঁতে অকণমান সময় লাগে। এইবোৰ কৰিব লাগে। এই কৰোঁতে অকণমান টাইমটো লাগিব, সময়টো লাগিব। এই যিখিনি যে আছে এইবোৰ কাটোতে অকণমান দেৰি লাগিব। তাৰপৰা এইবোৰ কাটোতে অকণমান সময় লাগিব। সেইকাৰণে মই আৰু 2টা দিন ধৰিছোঁ। 2টা দিনত প্ৰফুল্লা আৰু আমাৰ কিমান বহল, কিমান কিবা ওখ আছে মাটিৰ পৰা, সেইটো কথাটো অলপ জনাই দিয়কচোন। জনাই দিম। এইটো আপোনাৰ ইয়াৰ পৰা 2 ফুট 4 ইঞ্চি এইখিলে আছে, আৰু আপোনাৰ এইখিনিৰ পৰাও আছে 2 ফুট 5 ইঞ্চি এইখিলে। আচ্ছা, তাৰপৰা আপোনাৰ হ'বমত এইকণ অকণমান 2 ইঞ্চি বেছিকৈ আছে। আৰু তেনেকৈ কৰি আমাৰ ইয়াত এতিয়া 50খন মানে আপোনাৰ ডিছ খাইছে ইয়ালৈকে। সেইফালে 50খন, 100খনে খাব এতিয়া টোটেলি। তাৰপিছত আপোনালোককো মাতিম যদি দহাটো পাতিব পাৰোঁ, আৰু ভগৱানৰ কৃপাত যদি হৈ যায় কেনেবাকৈ আশীৰ্বাদ দিব লাগিব চবে, ওপৰৱালৰ আশীৰ্বাদ দিব লাগিব। তো ফিনিচিং ভিডিঅ'টো মই আকৌ কাইলৈ বনাম। এতিয়া আমি ষ্টাৰ্টিং কৰিছোঁ, জাষ্ট টাইলখিনি লগাইছোঁ। এতিয়া এইটো যদি শেষ হৈ যায় সম্পূৰ্ণ ভিডিঅ'টো আকৌ মই কাইলৈ আপোনালোকক ভিডিঅ'টো কৰি থৈ দিম, আৰু মোৰ ইউটিউব চেনেলত মই এইটো আপলোড কৰাৰ চেষ্টা কৰিম। আমি যিমান চেষ্টা কৰোঁ সিমানখিনি আমি কাম আগবঢ়াই যাব পাৰিম। হ'ব প্ৰফুল্লা, আমি যে ভাল কৰিম সেইটো আমি মানে ভবা নাই। মিস্ত্ৰী জীৱনত আৰু মানে যে শেষ কৰি মিস্ত্ৰী কৰিম, কিন্তু মিস্ত্ৰী জীৱনত সদায় শিকিয়ে যাব লাগিব, কৰিয়ে যাব লাগিব। আমি যে ভাল কৰি যাম সেইটো আমি ক'ব নোৱাৰোঁ, কিন্তু ঈশ্বৰৰ কৃপাত আমি সদায় ভগৱন্তক সাক্ষী কৰি আমি কাম কৰি যাবলৈ আমি চেষ্টা। নমস্কাৰ। আজিৰ ভিডিঅ'টো ভালকৈ কৰিব পৰা নহ'ল। নেক্সট ভিডিঅ' যেতিয়া বনাম তেতিয়া ভালকৈ বনাম আৰু আপোনালোকক দেখাম ভালকৈ ভিডিঅ' কৰি। তো আজি অলপমান চমু হ'ল, বহুতেই চমু হ'ল। তো যেতিয়া শেষ হ'ব তেতিয়া ভাল লাগিব, তেতিয়া সম্পূৰ্ণ ভিডিঅ'টো পাব। প্ৰফুল্ল দাদাহঁতে লাগি আছে। প্ৰফুল্ল দাদাই এটা ভাল কথাই এষাৰ ক'লে, মিস্ত্ৰী জীৱনতো আৰু তিতাকেহাটো আছেই। বহুত কষ্ট কৰিব লাগে মিস্ত্ৰীসকল। আৰু দাদাৰ কামটো মই আজি 10 বছৰৰ পৰা চাই আছোঁ। দাদাই খুব ভাল তেনেকৈ ফিনিচিং দি কাম কৰিব পাৰে, আৰু এওঁৰ ওপৰত মোৰ বহুত বিশ্বাস আছে। বিশ্বাস থকাৰ কাৰণে মই দাদাক মানে মই বিচাৰি যাওঁৱেই। মই বেলেগ তেনেকুৱা মিস্ত্ৰীক মই জীৱনত কেতিয়াও পোৱা নাই। মোৰ ঘৰ বনালোঁ তেনেকৈ 2-3 জেগাত, আৰু মই টাউনতো অলপ মাটি কিনি থৈছোঁ। তেওঁকে মই কৈছোঁ, দাদা যদি আপুনি থাকে মানে আৰু স্বাস্থ্য পাতি ভাল হৈ থাকিলে দাদাকে মই কৈছোঁ ঘৰটো অকণমান চোৱা চিতা কৰিবলৈ। আৰু মিস্ত্ৰী আছে তেনেকুৱা বহুত মিস্ত্ৰী পাওঁ। কিছুমান মিস্ত্ৰী বিশ্বাসত ল'বলগীয়া হয়, কিছুমান নল'বলগীয়া হয়। তো তাৰ মাজতে মই প্ৰফুল্ল দাদাক লগ পালোঁ।
আজি প্ৰায় 10 বছৰ আগতে আমাৰ ঘৰ যেতিয়া বনোৱা হৈছিলে গাঁৱৰ ঘৰটো। তো তেনেকৈ তেওঁৰ ওপৰত এতিয়াও বিশ্বাস আছে আৰু ভৱিষ্যতেও বিশ্বাস থাকিব। তেওঁ পিছফালে কাম কৰি আছে, বহুত ভাল লাগিছে। আৰু এটা পিছফালে এটা পথাৰ এটা দেখিছোঁ, পথাৰ মানে আমাৰ খেতি যি গাঁৱৰ পথাৰ পিছফালে বহুত ধুনীয়া জেগা। দাদালৈ শুভেচ্ছা থাকিল। আৰু বনাই আছে আপোনালোকে দেখিছে পিছফালে বগা টাইলছ দি আছোঁ দেউতাৰ মৰিশালিত। এইটো কমপ্লিট হোৱালৈকে চাগে নিশ্চয় আৰু ভাল লাগিব। আৰু এই দাদাজন এই মছলা টাঙি লৈ আনিছে, সেইজনে বহুত লুকাই আছিলে, এইটো দেখাই দিছোঁ আৰু একদম এই দেখিছেনে লুকাইছে। তো এই পিছৰখিনি ভিডিঅ' মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যদিহে মৰিশালিটো সম্পূৰ্ণ হৈ যায়। আৰু অলপ কাম আছে, প্ৰায় এদিনমান কাম ধৰি লৈছোঁ আৰু প্ৰফুল্লাই ক'লে আৰু এদিনমান লাগিব। টাইলছৰ কাম অলপমান জটিল হয়, তাতে কটা মেলা কৰিব লাগে। আৰু তেনেকৈতো মই ভাবিছোঁ যে ফাগুন মাহত মোৰ দেউতাৰ দহা তো পাতিম বুলি, কাৰণ আমাৰ মিচিং সমাজত অলপমান ছিষ্টেমটো বেলেগ হয়। তো দহা আমাৰ মৰাৰ পিছত প্ৰায় 20 বছৰ 10 বছৰৰ পিছতো পাতিব পাৰি। তেনেকৈ বেলেগ সমাজত এইটো নহয়। 3 দিনত তিলনি পাতে, কিন্তু আমাৰ 5 দিনত তিলনি পাতি আমাৰ চোৱাটো মানে শেষ কৰি দিয়া হয়। মানুহ মৰাৰ পিছত যিটো চোৱা লাগে সেই চোৱাটো আমি চোৱাটো ভাঙে, তেতিয়া আমাৰ 5 দিন তিলনি হয়। 5 দিনৰ আমাৰ তিলনি হয় মিচিং সমাজত। আৰু দহাটো আমি তিলনি কৰাৰ পিছত আমি প্ৰায় 5 বছৰ 10 বছৰ 15 বছৰ তাৰপিছতো আমি পাতিব পাৰোঁ। তো আপোনালোকে ভাবিছে চাগে দেউতাৰ দহা পাতিম, দেউতাৰ বহুত বছৰৰ ঢুকুৱা, ভাবিছে চাগে যে দহা এতিয়ালৈকে কৰা নাই দহাৰ কাজ। তো আমাৰ মিচিং সমাজত এইটো ছিষ্টেমটো আচলতে বেলেগ, সম্পূৰ্ণ বেলেগ। এতিয়া দেউতাৰ 2014 চনৰ 22 জুলাইত মৃত্যু হৈছিলে। তেখেত এজন শিক্ষক আছিলে। শিক্ষক কৰি থাকোঁতে তেওঁৰ মৃত্যু হয়। দেউতাৰ প্ৰেছাৰ ষ্ট্ৰোকত মৃত্যু হয় ডিব্ৰুগড় সঞ্জীৱনী হস্পিটেলত। তো অলপমান অভাৱটো অনুভৱ হয়, ঘৰত পিতৃ নাথাকিলে পৰামৰ্শ দিয়া মানুহৰ খুবেই প্ৰয়োজন হয়। এইটো অভাৱটো অনুভৱ কৰিছোঁ, যদিও মৃত্যুটো কোনো ক'ব নোৱাৰে, মৃত্যুৰ জন্ম কোনো ক'ব নোৱাৰে। দেউতা গুচি যোৱাৰ ফলত যথেষ্ট মোৰ অসুবিধাৰ সন্মুখীন হৈছিলে যিকোনো কামত। এতিয়া অলপমান ভাল লাগিছে, কাৰণ দেউতাই যিবোৰ কথা মোক পৰামৰ্শ দি গ'ল সেইটো অনুসৰণ কৰিয়ে মই জীয়াই আছোঁ, জীয়াই থাকিবলৈ চেষ্টা কৰোঁ, সংগ্ৰাম কৰিবলৈ চেষ্টা কৰোঁ। কিছুমান কথাই মোক যথেষ্ট দেউতাই শিকাই থৈ গ'ল। আৰু এজন পিতৃ হিচাপে তেওঁ বহুত দায়িত্বখিনি ল'লে, আৰু পিতৃ হিচাপেও ল'লে, আৰু মোৰ বন্ধু বুলিও তেওঁ ক'ব লাগিব। পিতৃ আচলতে বন্ধুৱে হয়। বন্ধুৰ লগত যেনেকৈ কথা বতৰা পতা হৈছিলে দেউতাৰ লগতো তেনেকৈ পাতিছিলোঁ। অভাৱটো অনুভৱ হয় কেতিয়াবা, তথাপিও ভগৱানৰ ওপৰত এৰি দিছোঁ। আৰু এতিয়া দেউতাৰ আত্মাৰ শান্তিৰ কাৰণে আমি দহাটো চবেই মিলি ভাগ কৰি পাতিব লাগিব। আৰু আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে মই অহা ফাগুন মাহত দেউতাৰ দহাটো ভালকৈ সুকলমে কৰিব পাৰোঁ। তাকে এই ভিডিঅ'টো আজি এইখিনিতে সমাপ্ত কৰোঁ। বাকীখিনি ভিডিঅ' মই কাইলৈ আপোনালোকক দেখাম, যেতিয়া মৰিশালিটো দেউতাৰ যিটো ঘৰ বনাই আছোঁ সেই সম্পূৰ্ণ হ'লে মই সেই ভিডিঅ'খিনি মোৰ ইউটিউব চেনেলত আপলোড কৰিম। ধন্যবাদ জনালোঁ আপোনালোক।